হে গাইজ কি খবৰ মই আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ মই আজি দেখুৱাম আপোনাক এই ভিডিঅ'ত বহুত ইণ্টাৰেষ্টিং হ'ব আজি এই ভিডিঅ'টো কিয় জানো কওঁ আপোনালোকক কিহৰ কাৰণে বহুত ইণ্টাৰেষ্টিং মই ইমান দিনৰ পৰা আপোনালোকক দেখুৱাই আছিলোঁ আমাৰ ফাৰ্মটো বনাইছে এনেকৈ কৰি আছে বুলি চ' ফাইনেলি আজি আমাৰ ঘৰৰ ৰখি আহি গ'ল আৰু লক্ষী বিৰাজমান হৈ গ'ল চ' আপোনালোকক দেখুৱাম আমাৰ ঘৰৰ মানে ফাৰ্মত কি আনিলে দেখুৱাম ফাৰ্মটোতো কিহৰ বনাই আছিল আপোনালোকক কৈছিলোঁৱে চ' ফাইনেলি মানে আজি আহি গ'ল আৰু লক্ষীটো আমাৰ ঘৰলৈ চ' দেখুৱাম কেনেকুৱা আনিছে আমাৰ সেইটো চাব আপোনালোক মানে গাহৰি পোৱালিকেইটা বহুত দেখিবলৈ ধুনীয়া চ' দেখুৱাম আপোনালোকক চাব আহি গ'ল আমাৰ ঘৰলৈ লক্ষী বিৰাজমান হৈ গ'ল আৰু চাওক ইমান ধুনীয়া বগা মানে ইহঁতক দানা দিবলৈ খাৱাবলৈ দিছোঁ খাইছে আৰু চাওকচোন ন বেটা ন চাওক এতিয়া চাফা কৰিছিলোঁ আৰু চাওক কিমান ধুনীয়াকৈ দানা খাইছে এইটো গাহৰি কি নাম কয় আপোনালোকক কওঁ অষ্ট্ৰেলিয়ান হয় অষ্ট্ৰেলিয়ান গাহৰি মানে লোকেল নহয় আৰু লোকেলটো যে কলা হয় সেইটো আনা নাই আমাৰ এইটো অষ্ট্ৰেলিয়ানটো আনিছে চাওক অষ্ট্ৰেলিয়ান বুলি ক'লে নামটো শুনিলে বা আমাৰ ইয়াৰ নহয় আৰু বাহিৰৰ চাওক আমাৰ চাগে অসমত হোৱা হ'লে মানে কলা হ'লে হয় ন অসমৰটো এতিয়া অষ্ট্ৰেলিয়াৰ কাৰণে চাওক কিমান বগা আমিও চাগে অষ্ট্ৰেলিয়াত জন্ম লোৱাহেঁতেন চাগে কিমান বগা হ'লোঁ হয় চাওকচোন অষ্ট্ৰেলিয়াৰ গাহৰিটোৱে যদি বগা হয় মানুহকেইটা কেনেকুৱা হ'ব চাওক বাৰু মই ইহঁতক এইটোৱে ক'ম যে হে বোপাইহঁত তহঁতে সোনকালে ডাঙৰ হ 6 মাহৰ ভিতৰত সোনকালে ডাঙৰ হ আৰু তহঁতক বিক্ৰী কৰি আমাৰ লক্ষী মাক আনিম তহঁতে আমাৰ কাৰণে লক্ষী আৰু এতিয়া বোপাইও নিজতকৈ বেছি তহঁতক আল ধৰিম দেই সোনকালে ডাঙৰ হৈ যাবি তহঁত মই দানা আনি আছোঁ একে গোটেই চৰিয়াখনকে খাই দিব এতিয়া চাওকচোন আপোনালোকে মানে বহুত মানে দানাটো এনেকুৱা ভালকৈ খাই আছে মানে ইহঁত আজি আনিছেহে তো চাওক তো ফ্ৰেণ্ডছ আপোনালোকে আনিব আৰু নিজৰ বিজনেছ এনেকৈ ষ্টাৰ্ট কৰিব তহঁতে 6 মাহৰ মূৰত ভালকৈ সোনকালে ডাঙৰ হৈ যাবি দেই বোপাই তহঁতক থৈ নহয় আৰু তহঁতক লৈ আমাৰ বহুত আশা সপোন তহঁতে পূৰা কৰিবি আমাৰ আশাবিলাক সপোনবিলাক তহঁতে 6 মাহৰ মূৰত সোনকালে ডাঙৰ হ'বি দেই তহঁতক বহুত দানা দিম মই কষ্ট কৰিম তহঁতক বহুত খুৱাম মোৰ সেই কষ্টৰ ফল দিবি দেই বোপাইহঁত দিবি ন বেটা ন আহ সুখ কম নে দুখ কম সেইটো নাজানো বাৰু এইকেইটা অষ্ট্ৰেলিয়াৰ পৰাতো অনা নাই একদম মানে আমি অষ্ট্ৰেলিয়া যাবলৈ আমাৰ সাহস নাই আৰু যে অষ্ট্ৰেলিয়াত গৈ গাহৰি কিনি আনিম সেইটো মানে বেবেজিয়াৰ পৰা আনিছোঁ বেবেজিয়াৰ মানুহে বোলে তাৰ পৰা আগতে বোলে তেনেকুৱা পোৱালি আনিছিলে আৰু ইহঁতে চ' ছাপ্লাই কৰে না তাৰ পৰা আমি আনিছোঁ সেইটো অষ্ট্ৰেলিয়াত আমি চাগে অষ্ট্ৰেলিয়াত জন্ম হোৱাহেঁতেন আমিও কিমান বগা ধুনীয়া হ'লোঁ হয় ভাবি চাওকচোন গাহৰিকেইটাই যদি ইমান বগা হয় অষ্ট্ৰেলিয়াত থকা মানুহবিলাক কিমান বগা হ'ব ভাবি চাওক অ' মাই গড আমি অষ্ট্ৰেলিয়াত জন্ম হোৱাহেঁতেন আমিও চাগে বগা হ'লোঁ হয় ইমান ধুনীয়া চ' গাহৰিকেইটা কেনেকুৱা লাগিছে ক'ব আমি মানে আজি বহুত সুখী হৈছোঁ কাৰণ ইমান দিনৰ কষ্ট কৰি আছিলোঁ ইহঁতকেইটাক আনিবলৈ চ' ফাইনেলি আনিছোঁ চ' ভাল লাগিছে আৰু আপোনালোকক দেখুৱাম চাব কেনেকুৱা লাগিছে আৰু আপোনালোকে এইখিনিতে মই কথা এটা কওঁ আপোনালোকে যদি নিজৰ মানে এনেকুৱা বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰে আপুনি কম খৰচতে সেইটো ষ্টাৰ্টিং কৰিব পাৰে আপুনি ফাৰ্ষ্টত এটা আনি ল'ব মাইকী পোৱালি তেনেকুৱা তাৰপিছত সি পোৱালি দিব কিবা দিব ন পোৱালিবিলাকৰ পৰা আপোনালোক বহুত টকা ইনকাম কৰিব পাৰিব সঁচাকৈ কৈছোঁ মানে এইটো কাৰণ কিবা এটা পাবলৈ হ'লেতো মানুহে কিবা কৰিবই লাগিব সেইটো নহয় জানো কিবা এটা পাবলৈ হ'লে কিবা এটাতো হেৰুৱাব লাগিব বা কৰিবই লাগিব সেইটো আমিও মানে কিবা পাবৰ কাৰণে সেইটো কৰি আছোঁ ত' কষ্টটো কৰিবই লাগিব যদি পিছত কিবা ফল পাবলৈ হ'লে চ' সেইটো কাৰণে ইহঁতক আনিছোঁ আৰু কষ্ট কৰিম 6 মাহমান তাৰ ফলটো কেনেকুৱা হ'ব আৰু ভাব 6 মাহৰ কষ্টৰ ফলটো চাগে পাম আৰু পিছত গৈ লাহেকৈ চ' এইটো মানে ভেকচিন দিয়া হোৱা আছে সেইটো কাৰণে ইয়াৰ প্ৰাইচটো কৈ দিছোঁ বাৰু আপোনালোকে যদি সেইটো মানে এনেকুৱা ল'ব বিচাৰে ফাৰ্মৰ কাৰণে আপোনালোক নিজৰ ফাৰ্মৰ কাৰণে সেইটো ল'ব পাৰে এইটো অষ্ট্ৰেলিয়ান গাহৰি বুলি কয় আৰু ভেকচিনেটেড হয় মানে বেজি দিয়া আৰু ভেকচিন দিয়া তেনেকুৱা হয় সেইটো কাৰণে আমাৰ ইয়াত এটা পিছত মানে 6000কৈ পৰিছে
লোকেল হোৱা হয় মানে 5,000 বুলি কৈছে লোকেলটো যোনটো কলা ৰঙৰ হয় আৰু লোকেলটো ইমান ডাঙৰ নহয় বোলে এইটো অষ্ট্ৰেলিয়ান এইটো মানে বগা বগা সেইটো ডাঙৰ হয় বুলি কৈছে আৰু বহুত ডাঙৰ হয় ঐ মোৰ লগত নাহিবি ইহঁত চাচোন মোৰ পিছে পিছে আহি আছে ৰ বোপাই ঐ নাহিবি ৰ মানে পিছত এইটো অষ্ট্ৰেলিয়ান সেইটো কাৰণে মানে 6,000 লৈছে আৰু ওপৰত মানে ভেকচিন দিয়া আছে সেইটো কাৰণে মানে ভেকচিনৰ কাৰণে পইচা লৈছে আৰু এক্সট্ৰাকে 6,000 পৰিছে এটা পিছত চ' আমি 4টা আনিছোঁ ইয়াতে মানে গোটেইটো ক'বলৈ গ'লে ভালেই আহিছে গাহৰিকেইটা আৰু 6,000 দি লৈছোঁ যেতিয়া আপুনি নিজে ভাল চাইয়ে ল'ব পাৰিব দানাটো পূৰা বহুত ঠিকছে খাইছে কিন্তু আমি ভালে পাইছোঁ আৰু আনিছোঁ আনাৰ লগে লগে দানা চানা দিছোঁ পূৰা ঠিকছে খাইছে সেইটো ভেকচিন টেকচিন দিয়া হোৱা আছে তেনেকুৱা আপুনিও মানে আপোনাৰ ফাৰ্মৰ কাৰণে যদি আপোনালোক আনিব বিচাৰিছে তো তেন্তে সেইটো ভাল চাই আনিব আৰু এনেকুৱা মানে ভেকচিন দিয়া তেনেকুৱা আনিব তেতিয়া মানে পিছত একো প্ৰব্লেম নাই আৰু ইহঁতৰ ইমান বেমাৰ চেমাৰ তেনেকুৱা নহয় আৰু আপুনি ইমান মানে এবাৰ পইচা দি আনিছে ইমান খৰচ কৰিছে ন তাৰপিছতো যেটো কিবা প্ৰব্লেম হ'লেতো আপোনাৰ সবৰে বহুত প্ৰব্লেম হয় চ' আপোনালোকক এইটো কম মানে কিছুমানে ভাবিব পাৰে গাহৰি ফাৰ্মাচী কথা সেইটো খুলিছে কি সেইটো এনেকুৱা ভাবিব পাৰে কিন্তু ক'বলৈ গ'লেতো মোৰ মতে আৰু মোৰ অপিনিয়ন বা আমাৰ কিবা মতে আৰু এইটো ক'বলৈ গ'লেতো আমি নিজৰ বিজনেছ টাইপৰ ন সেইটো আমি কিবা পাবৰ কাৰণে সেইটো কৰিছোঁ চ' আমি নাভাবোঁ যে আমাৰ সেইটো কাৰণে বেয়া কাৰণ আপোনালোক জানে আমাৰ বড়ো মানুহৰ চবৰে ঘৰত গাহৰি থাকেই চ' থাকেই আৰু আপোনালোক জানে আৰু আজিকালিতো এনেকুৱা হয় যে খালি বড়ো নহয় বেলেগ মানুহ বা বেলেগ জাতি চবেই মানে গাহৰি ফাৰ্ম এনেকুৱা অপেনিং ষ্টাৰ্ট কৰিছে আৰু সেইটো বহুত ভাল বিজনেছ হয় সেইটো আপোনালোক জানে চ' সেইটো কাৰণে মই ভাবিছোঁ যে আপোনালোকো এনেকুৱা নিজৰ বিজনেছ ষ্টাৰ্ট কৰিব পাৰে ফাৰ্ষ্টত এটা বা দুটা তেনেকুৱা পোৱালি আনিব তো চাব সিহঁতক আপোনালোক 6 মাহমান মেক্সিমাম 6 মাহ হৈ যাব 6 মাহৰ পিছত সিহঁতক পোৱালি দিবৰ কাৰণে হৈ যায় কিন্তু দেই সেইটো আপোনালোকক কৈ দিওঁ বাৰু 6 মাহ মেক্সিমাম মানে ইহঁত ডাঙৰ হ'ব 6 মাহ তাৰপিছত 6 মাহত মানে ইহঁত প্ৰেগনেণ্ট হৈ যায় আৰু 6 মাহ লাগে আৰু পোৱালি হ'বলৈ মানে মুঠতে এবছৰত আপোনালোক গাহৰিৰ পৰা পোৱালি বাচ্চা পাই যাব আৰু এবছৰ ৰখাৰ পিছত যদি এটা পোৱালি 6,000 7,000কে পায় আৰু কি লাগে কওকচোন এতিয়া 6,000 হৈ আছে আৰু এবছৰ পিছত কিমান বাঢ়িব সেইটো ভাবি চাওক আপোনালোকে চ' এইটো ভাল অপশ্যন হয় আপোনালোকে এইটো মানে খুলিব পাৰে চ' দেখুৱাম আৰু আপোনালোকক কওঁ সেইটো আমি কি দানা খুৱাইছোঁ বাৰু ইহঁতে বোলে কিবা এই দোকানৰ বজাৰত পাই দানা সেইটো খুৱাইছে চ' আমি ইহঁতক খুৱাইছোঁ মেৰা জুগলি চাপৰ সেইবিলাক মেৰা জুগলি আপোনালোক বুজি পোৱা নাই জানো চাগে হ'ব পাৰে চ' দেখুৱাইছোঁ বাৰু কেনেকুৱা ফ্ৰেণ্ডছ এইটো চাওক মানে আপোনালোকক কৈছোঁ নহয় যোনটো মেৰা আৰু জুগলি বুলি এইটো মানে আমাৰ যোনটো বড়ো মানুহে 3 তলা বনায় সেই 3 তলা বনোৱাৰ পিছত এইটো ওলায় আৰু খোৱাটো বেলেগ আৰু এইটো গাহৰিক দিওঁ আৰু এইটো খুৱাওঁ এইটো চাপৰ দি মিক্স কৰি সেইটো খুৱাওঁ আৰু জুগলি দি চাপৰ জুগলি দি সেইটো মিক্স কৰি খুৱাওঁ ইহঁতে খুব খায় আৰু তো ফ্ৰেণ্ডছ চাওক অষ্ট্ৰেলিয়াৰ কাৰণে বগা আৰু অসমত হোৱাহেঁতেন কলা হ'লে অ' মাই গড নামটো শুনিছা অষ্ট্ৰেলিয়ান গাহৰি বোলে এইটো অষ্ট্ৰেলিয়ান কিন্তু আমাৰ লোকেল গাহৰি যোনটো পায় তাতকৈ কিন্তু ইহঁত দীঘল অলপ আপোনালোকে চাগে নটিচ কৰিছে সেইটো যোনটো মানে আমাৰ লোকেল হয় সিহঁততকৈ মানে অলপ বেলেগ এইটো গাহৰি বোলে বহুত ডাঙৰ হ'ব যোনটো বেপাৰী মানে যাৰ পৰা আনিছোঁ আৰু সেইটো কৈছোঁ এইটো বেবেজিয়াৰ পৰা আনিছোঁ হা আপোনালোকে যদি সেনেকুৱা গাহৰি নিজৰ কাৰণে ল'ব বিচাৰে তো তেতিয়া কণ্টেক্ট কৰিব পাৰিব আৰু চাওকচোন পাতে চাতে চব খাই আছে সেই কৈছে মানে 6 মাহতে বহুত ডাঙৰ হৈ যাব তেনেকুৱা আৰু সেইটো দানা চানা যদি ভালকৈ দিয়া থাকে কিবা দিয়া চোৱা হয় চাওকচোন গোটেই বাঁহ ঠাৰি কেইডালো খাই দিছে বা আপোনালোকে জানে আমাৰ বড়ো প্ৰায় মানুহৰ ঘৰত 3 তলাটো বনায়েই আপোনালোকে জানে 3 তলা মানে কি কৈছে বুজিয়ে পাইছে চাগে হয়তো কিছুমানে বুজি পোৱা নাই 3 তলা মানে 1 তলা 2 তলা 3 তলা ঘৰ সেইটো নহয় আৰু ডেক্সিৰ 3 তলাটো কৈছোঁ আৰু বুজি পাইছে চাগে বহুতে ডেক্সিৰ 3 তলা বুলি ক'লে আমাৰ বড়ো মানুহে কি বনায় সেইটো মানে আমাৰ ঘৰত নবনায় আৰু আমি বেলেগৰ তাত বনায় তাৰ পৰা আমি সেইটো আনো আৰু মেৰাটো সেইটো যোনটো বনায় সেইটো বেলেগৰ পৰা মানে মাহেকীয়া বুকিং চিষ্টেম তেনেকৈ কৰি লৈছোঁ আৰু এইটো যোনটো ধান মেচিনত দিয়াৰ পিছত জুগলি ওলাই সেইটো মিক্স কৰি আৰু চাপৰ সেইবিলাক দি আছোঁ আপোনালোকে তেনেকৈ কৰিব আৰু নহ'লে ঘৰত শাক চব্জি যি কবি চবি পায় এই যোনবিলাক বাকলি চাকলি গুচোৱা থাকে সেইবিলাক বহুত খায় কিন্তু সেইটো দিব আপোনালোক আৰু মেৰা জুগলি সেইটো দি আছোঁ আপোনালোকে ইহঁতে মানে পূৰা খাই আছে সেইটো
তিনতলা বুলি কওঁতে বেয়া নাপাব আৰু সেইটো আমাৰ বড়ো মানুহৰ নিয়মেই ঘৰত বিহুৱে হওক যিয়ে হওক বা ঘৰত কোনোবা কি নহওক মানে এইটো থাকিবই বড়ো চবৰ ঘৰতে বনাই আপোনালোকে জানে সেইটো তিনতলা মানে যদি থাকাহেঁতেন মই দেখুৱালো হয় কিন্তু মানে আমাৰ ঘৰত নবনাই না কেতিয়াবা বিহু কিবা হ'লে এনেকৈ বনাই আৰু মায়ে চ' কেতিয়াবা দেখিলে বাৰু মই দেখুৱাম আপোনালোকক ভিডিঅ'টো তিনতলাটো কেনেকুৱা বনোৱা হয় বুজি পাইছে ডেক্সি তিনতলা ঘৰৰ তিনতলা নহয় আৰু সেয়া তলত যোনটো ডেক্সি ৰখি যায় সেইটো গাহৰিক দিয়া হয় আৰু যোনটো নলী ফালেদি ওলাই সেইটো মানুহে পূৰা দবাই খোৱা হয় আমি নহয় আৰু মতা মানুহবিলাকে যোনটো খায় আৰু এইটো আপোনালোকেতো জানে আৰু ক'ব নালাগে চবেই গম পায় চ' আপোনালোকক এইটো কৈছোঁ আপোনালোকৰ বহুত ভাল অপশ্যন হয় চ' এইটো ফাৰ্ম খুলিবলৈ আপোনালোকে খুলিব পাৰে চ' আৰু এইখিনিতে আৰু এটা কথা কওঁ মই আপোনালোকক যে সঁচাকৈ এইটো ক'বলৈ গ'লে এইটো আমাৰ ঘৰৰ লক্ষী কাৰণ কিয় কৈছোঁ জানানে আমি লক্ষী দিছোঁ আৰু লক্ষী আনিছোঁ আৰু তেনেকুৱা যে আৰু ছমাহৰ পিছত আৰু লক্ষী মা আমাৰ ঘৰত আৰু বেছিকৈ বিৰাজমান হৈ যাব চ' তেনেকুৱা আমাৰ অপিনিয়ন এইটো আৰু আমাৰ ভাবা মনৰ কথা এইকেইটা 6,000 দি আনিছোঁ আৰু ছমাহৰ পিছত যদি বিক্ৰী কৰি দিওঁ 40-50,000 পাই যাওঁ আৰু কি লাগিব মোৰ মনৰ ভাৱ সেইটো মই কৈ দিছোঁ আপোনালোকক মানে মই এওঁক আনাৰ লগে লগে কৈ আছোঁ যে এওঁ মোক ঠিকছে গালি দি আছে আৰু কৈ আছে তই বোলে আনিছোঁ সেইটোৰ ইমান আশা বোলে আশা থাকিব লাগে ন চবৰ মানুহৰ আশা নাথাকিলে কেনেকুৱা হ'ব ন চ' আমি সেইটো ইমানখিনি খৰচা কৰি আনিছোঁ যেতিয়া আমি কষ্ট কৰিম সেইটো ছমাহলৈকে আৰু যেতিয়ালৈকে বিক্ৰী কৰা হোৱা নাযায় বিক্ৰী মানে ডাঙৰ হৈ নাযায় ইহঁত তেতিয়ালৈকে আৰু ইয়াতে বাচ্ছা চাচ্ছা মানে বাচ্ছা নহয় আৰু মাইকী পোৱালি আনিছোঁ সিহঁতৰ পৰা বাচ্ছা হ'ব তেনেকুৱালৈকে ৰখাম আৰু আমি সেইটো মোৰ মানে মুখৰ পৰা কথাটো নাহাই হৈ আছে তেওঁ ট্ৰাই কৰিছে আৰু ক'বলৈ আপোনালোকে ভাবিব পাৰে এজনী পাগলে হ'ল যেতিয়া ফাৰ্মখনত গ'লে এইটো ফাৰ্মখন মানে আমি ৰাতিপুৱা ডেইলি সদায় এইটো চাফা কৰিম আৰু আজি আনিছোঁ যেতিয়া আজিটো চাফা কৰিয়ে সোমাইছোঁ সেইটোৱে আৰু চ' আপোনালোকৰ লোকেও মানে এনেকুৱা ফাৰ্মটো খুলি ল'ব বিজনেছ নিজৰ আপোনালোক এইটো নহয় যে আমি বেলেগ কাম কৰোঁ বেলেগ জব কৰোঁ বেলেগ কিবা কৰোঁ মানে সেইটো কৰিব নোৱাৰিম তেনেকুৱা আপোনালোক ইমান নহয় সিহঁতক দানা দিয়া টাইমত দিলে পিছত বেলেগ আপোনাৰ নিজৰ কামত লাগি গ'ল আকৌ দানা দিয়া টাইমত দানা দিলে আকৌ বেলেগ নিজৰ কামত লাগি গ'ল সেইটো একো প্ৰব্লেম নাই মানে আমাৰ এওঁলোকো ডিউটি যায় কোনো নাথাকে মাহত কোনো নাথাকে কেতিয়াবা টাইম পালে মই দি দিম এওঁ দিব স্কুল নিজৰ কাম নিজে দিষ্ট আৰু আপোনাৰ দোকানো আছে তাতো এইটো একো প্ৰব্লেম নাই মানে সেইটো আপোনালোক টাইমতে দানা দিলে টাইমতে আপোনাৰ নিজৰ কাম কৰিলে একো প্ৰব্লেম নাই তেনেকৈ আপোনালোক নিজৰ যদি কামত ব্যস্ত হৈ থাকে তেওঁ এইটো খুলিব পাৰে মানে এক্সট্ৰা ইনকাম ন আপোনালোকৰ নিজৰ এক্সট্ৰা হৈ যাব তেতিয়া আপোনালোকে ভাবি চাওক সেইটো কিমান ভাল অপশ্যন হয় সেইটো আৰু এইটো নুখুলিলে আপোনালোকে বেষ্ট অপশ্যন হয় ছাগলীৰ ফাৰ্ম সঁচাকৈ কৈছোঁ মানে গাহৰি ফাৰ্ম যদি আপোনালোকৰ কৰাৰ ইচ্ছা নাই তেতিয়া বেষ্ট হৈছে ছাগলী ফাৰ্ম সেইটো কৰিব বহুত ভাল হয় সেইটো ছমাহৰ মূৰতে ছাগলীজনী মাইকীজনী পোৱালি দি থাকে কৰিব আমাৰ ঘৰত মানে দুটামান আছে আৰু ছাগলী এনেকুৱা ফাৰ্ম নাই বাৰু এইটো 4টাই আনিছোঁ তেওঁ ফাৰ্ম বুলি কৈছোঁ আৰু আমাৰ কাৰণে 4টাই ফাৰ্ম আমাৰ যিমানখিনি মানে সমৰ্থক আনা চ' সিমানখিনি আনিছোঁ পাৰিলে পিছত বাৰু ইহঁতক বিক্ৰী চিক্ৰী কৰি পইচা চইচা পালে বাৰু আৰু বেছি আনিম আৰু এতিয়া যিমান সামৰ্থ্য অনুসৰি আনিছোঁ আৰু ভাবি চাওক এটা গাহৰি 6,000কৈ লৈছে কিমান গৈছে 4টাত বেচাৰা দুখ লাগি গৈছে সেইটো কৈছোঁ আমাৰ ঘৰত মানে লক্ষী আহিছে লক্ষী দিছোঁ লক্ষী আনিছোঁ আৰু লক্ষী আহিব বিৰাজমান হ'ব চ' সেইটো কাৰণে আপোনালোকেও আপোনাৰ ঘৰত লক্ষী আনিব লক্ষী মা বিৰাজমান হ'ব ফাৰ্ম খুলি ল'ব নিজৰ কামতো ব্যস্ত হৈ থাকিব ফাৰ্মো চলি থাকিব কিমান ভাল আইডিয়া দিছোঁ মই আপোনালোকক চাওক তো ফ্ৰেণ্ডছ আপোনালোকে আমাৰ এই অষ্ট্ৰেলিয়ানকেইটা চাই কেনেকুৱা পালে ক'ব সঁচাকৈ দেই এটা কথা অষ্ট্ৰেলিয়ান কাৰণে বগা আমি যদি অষ্ট্ৰেলিয়াত জন্ম লোৱা হ'লে হয় কিমান বগা হ'লো হয় ভাবি চাওকচোন হ'ব দে অসমত জন্ম লৈছোঁ সেইটো বহুত ভাল গৌৰৱৰ কথা সেইটো আমি যে অসমত জন্ম লৈছোঁ নহয় জানো চ' এইটো অষ্ট্ৰেলিয়াৰ কাৰণে দাম সিমান লৈছে আপোনালোকে অষ্ট্ৰেলিয়া নহ'লেও লোকেল গাহৰি লৈও ফাৰ্মটো অপেনিং কৰিব পাৰে সেইটো কোনো প্ৰব্লেম নাই অপেনিংটো মই দেখুৱাব নোৱাৰিলোঁ বাৰু এনেকুৱা অপেনিং মানে ফিটা চিটা কাটা নহয় আৰু ডাইৰেক্ট গাহৰিটো আনি সোমাই দিছোঁ একদম চ' দানা দিছোঁ খাইছোঁ সিহঁতক আকৌ চাগে দানা লাগে সেইটো কাৰণে এনেকৈ মোৰ পিছে আহি আছে ছাৰ তো ফ্ৰেণ্ডছ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ যে আগলৈ আৰু আহি থকা ভিডিঅ'বিলাক আপোনালোক এনেকৈ চাই থাকিব পাৰে চ' মই আপোনালোকক ইহঁতক মানে কেনেকুৱা লালন পালন আৰু ডাঙৰ হোৱাবিলাক নেক্সট ভিডিঅ'বিলাকত দেখুৱাই গৈ থাকিম চ' আপোনালোকে তেনেকুৱা ষ্টেপ বাই ষ্টেপ নিজৰ ফাৰ্মৰ ষ্টাৰ্টিং কৰিব পাৰিব চ' মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'বিলাক চাবলৈ চ' মোৰ ভিডিঅ' আজিখিনিতে শেষ কৰিছোঁ বাই বাই